আঞ্জা কেনা হৈছে এইগিলা আঞ্জা নিমখ কম হৈছে জালটো অলপ বেছি হৈছে জালটো অলপ কম হৈছে সেইকাৰণে কথা ভাত খোৱা সময়ত হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি মানে অকণমান ফুৰিব যাব ওলাইছোঁ গাইজ আজি অলপমান ঘৰৰ পৰা ওলাই আহিলোঁ বানপানী চাম বুলি ক'ত ক'ত পানী হৈছে আমি যাই আছোঁ আজি চাব আৰু লগতে গাহৰিও চাব আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব গাইজ আমি এতিয়া গৈ আছোঁ ক'ত ক'ত পানী হৈছে তাকে চাম আৰু ক'ত ক'ত হোৱা নাই আপোনালোকক ভিডিঅ'টো দেখাম আমাৰ গাঁৱৰ ফালে ইমান পানী হোৱা নাই এতিয়া বৰ্তমান কমিছে নেকি আমি আজি আহিছোঁ না অলি ঘৰৰ পৰাই আমি অহা নাছিলোঁ এতিয়া আমি লগতে আৰু গাহৰি চাম এয়া এখন গাঁৱত ঘূৰিলোঁ আমি এতিয়া গাহৰিটো চাম চাই পেলাই আৰু আমি বেলেগ গাঁৱলৈ যাম আৰু ক'ত ক'ত পানী আছে এইফালেও চাম আপোনালোককো দেখুৱাই আছোঁ চাই যাওক আমি এতিয়া এখন গাঁৱত ঘূৰিলোঁ গাহৰি চাব আৰু আপোনালোকক গাহৰিটো দেখি আছোঁ আপোনালোকে চাওক আৰু হা গাহৰিৰ লগত উঠি দিম ন গাহৰিটো সৰু আছিলে সেইটো গাহৰি নহ'ল আৰু এতিয়া আমি এখন গাঁৱলৈ যাই আছোঁ আৰু এখন গাঁৱত চাম আৰু গাহৰিটো এইটো গাহৰি যি ইমান ডাঙৰ চাম আৰু তাৰমানে মাতিছে গাহৰিটো সেইকাৰণে চাব গৈ আছোঁ আপোনালোকক দেখি আছোঁ গাহৰিটো এতিয়া আৰু কমিলোঁ এখন গাঁৱত এতিয়া এইটো গাহৰিটো চাম এইটো গাহৰি বোলে ডাঙৰ এইটো যদি দাম মিলে কিনিম আৰু দাম নিমিলিলে নিকিনো আৰু বেলেগত চাম আৰু গাহৰিটো নহ'ল গাইজ এইটো দাম বহুত খুজিছে সেইকাৰণে আৰু গুচি আহিলোঁ বেলেগ আমি এতিয়া আৰু বেলেগত গৈ আছোঁ গাহৰি চাব এজন মানুহ ফোন কৰিছে আমাৰ গাহৰি এটা আছে আহক বুলি তাৰ কাৰণে এইটো ইফালে যাই আছোঁ এতিয়া গাঁৱৰ মাজলৈ আৰু আপোনালোকে আমি এতিয়া জনে মাতিছিলে গাহৰি চাব তাৰ ঘৰত আহি পালোঁ এতিয়া গাহৰিটো চাম আৰু দাম মাৰিম গাহৰিটো চোৱা হ'ল এতিয়া দাম মাৰিম গাহৰিটো কিমান লাগে আঞ্জা কেনা হৈছে নিমখ কম হৈছে জালটো অলপ বেছি হৈছে জালটো অলপ কম হৈছে সেইকাৰণে কথা ভাত খোৱা সময়ত মালিকক পইচা দিয়া হ'ব গাহৰিৰ এই চাওক আমাৰ বছে এতিয়া পুৰা পইচা হিচাপ কৰি আছে পুৰা এতিয়া 6,700 কিনা হ'ল গাহৰিটো মানুহ মাথা দিলে এতিয়া গাহৰি কিনা হ'ল এতিয়া আৰু বানপানীটো আপোনালোকে গমেই পাইছে বানপানী আমাৰ ইফালে নলবাৰীত পুৰা বানপানী হৈছে এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিম বাই বাই